মই মল্লিকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মল্লিকা আছামিজ ব্লগ এণ্ড ৰেচিপিলৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুজিয়া এটা ৰেচিপি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আহক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হাই ফ্ৰেণ্ডসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুজিয়া এটা ৰেচিপি। গুজিয়া বুলিও কয়, কিছুমানে জোনপিঠা কয়, কিছুমানে চন্দ্ৰকলা কয়। মই আজি আপোনালোকৰ মাজলৈ এই ৰেচিপিটো আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালেই পায়। গুজিয়া বনাবৰ কাৰণে মই এয়া লৈছোঁ অলপমান ময়দা, আৰু ময়দাত মই অলপমান দিম ৰিফাইন অইল। আপোনালোকে ইয়াৰ হ'লে ঘিউ, বাটাৰ আদি ইউজ কৰিব পাৰে। মই কিন্তু অলপমান আধা চামুচমান ইয়াত দেখিছে ৰিফাইন অইল দিছোঁ। লগতে মই এড কৰিম জোখমতে, ইয়াত দেখিছে নিমখ, ইয়াত মই জোখমতে নিমখ এড কৰিম। আপোনালোকে পৰিমাণ অনুসৰি দিব। কোনোবাই হয়তো সৰহকৈ বনাব বিচাৰিব পাৰে, কোনোবাই তাকৰকৈ। মই যিহেতু বস্তু কম কমকৈ বনাওঁ, সেইকাৰণে মই আপোনালোকৰ আগত তেনেদৰেই শ্বেয়াৰ কৰোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মাত্ৰ মই যিবিলাক টিপছ বা প্ৰচেছ দেখাই যাম, সেই প্ৰচেছসমূহ অৱলম্বন কৰি আপোনালোকে সুন্দৰভাৱে গুজিয়া বনাই ঘৰতে খাব পাৰে। ইয়াত দেখিছে এনেদৰে ময়দাখিনি আমি আটা মৰাৰ দৰে এটা ডো প্ৰস্তুত কৰি ল'ব লাগিব। পানী অলপ অলপকৈ দিব, কাৰণ লগতে পানী দিলে হয়তো ডোটো পনীয়া হোৱাৰ চান্স থাকে, সেইকাৰণে অলপ অলপকৈ এনেদৰে দি মাৰি যাব। ইয়াত দেখিছে মোৰ ময়দাৰ ডোটো এনেদৰে ভালদৰে প্ৰস্তুত কৰি লোৱা হৈ গ'ল। এতিয়া মই এইটো জোখত এনেদৰে লাডু বনাই লওঁ। আপোনালোকে লাডুটো ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। এইটো এটা জোখত বনালে খাবৰ কাৰণে ভাল হয়, সেইকাৰণে মই এইটো জোখতে বনাইছোঁ। বেছি পাতলো নকৰিব, পাতল কৰিলে ভাল নহয়, অলপ ডাঠ কৰিয়ে ৰাখিব। আৰু গোল কৰিব, চেপ দিবৰ কাৰণে ভাল হ'ব। এইটো দেখিছে মই ইমানটো জোখতে লৈছোঁ। আৰু ইয়াত দেখিছে নাৰিকল আৰু চেনি মই ভাজি থৈছিলোঁ। এইটো মোৰ একেবাৰে পুৰত বুঢ়া নাৰিকল নহয়, অলপ কোমলীয়া হয় নাৰিকলটো। ইয়াত দেখিছে মাজত মই কেইচামুচমান এনেদৰে দি ল'ম। বহুত দিনৰ পৰা ঘৰত নাৰিকল আছিলে, ভাবিছিলোঁ এনেদৰে কিবা এটা বনাম, কিন্তু সময় সুবিধা নিমিলে। কালি যিহেতু কেঁচা নাৰিকলটোকে খাওঁ বুলি কাটিলোঁ, আৰু যিহেতু কেঁচা নাৰিকলৰ লাডু বনাবৰ কাৰণে দিগদাৰ হয়, মই ভাবিলোঁ এনেদৰে গুজিয়া বা কিবা এটা যদি বনাই খাওঁ তেনেহ'লে খাবৰ কাৰণে ভাল হ'ব বুলি ভাবিয়ে মই এইটো বনাবলৈ চেষ্টা কৰিলোঁ। আৰু কি হয়, ইয়াৰ ছাইডটোত আমি এনেদৰে যদি অকণমান এনেদৰে পানী লগাই লওঁ নহয়, তেতিয়া এইটো চেপ দিবৰ কাৰণে ভাল হয়। আপোনালোকে প্ৰচেছবিলাক চাই যাব, তেনেকৈ বনাবৰ কাৰণে সহজেই হয়। আৰু এতিয়া আমি এই দুইটা মূৰ এনেদৰে ভালদৰে যিহেতু দোকানত গুজিয়া মেকাৰ থাকেই, আপোনালোকে এনেদৰে কিনি আনিও বনাব পাৰে। মই এনেদৰে হাতেই বনাইছোঁ, ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ।
আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আশা কৰোঁ আৰু আপোনালোকে মোৰ ধৰণে এটি সহজতে গুজিয়া বনাই ঘৰতে খাব। এয়া দেখিছে কাটিংটো কিমান সুন্দৰ হৈছে। যদি আপোনালোকে বিচাৰে ইয়াত আৰু এটা নিউ ষ্টাইল দি দিব পাৰে এনেদৰে, যিহেতু গুজিয়াটোৰ যিটো ছাইডৰ যিটো ষ্টাইল, সেই ষ্টাইলটো দেখিলেই খাবৰ কাৰণে মন যায়। আৰু যিহেতু ভিতৰত নাৰিকলৰ পুৰা দিয়া থাকেই, নাৰিকলৰ পুৰা দিয়া বস্তু এনেও খাবৰ কাৰণে অতি সোৱাদ ভৰা হয়। এয়া দেখিছে মই তেনেদৰে এটা এটাকৈ গোটেইকেইটা গুজিয়া ভালদৰে এয়া দেখিছে মই নেক্সট গুজিয়াটো ভালদৰে বনাই লওঁ। এয়া এনেদৰে মাজত দিব পুৰখিনি। আপোনালোকে হাতো ব্যৱহাৰ কৰিব পাৰে, মই চামুচো ব্যৱহাৰ কৰিছোঁ, লগতে হাতো ব্যৱহাৰ কৰিছোঁ। এয়া দেখিব পাৰিছে এনেদৰে ভালদৰে মিলাই, যিহেতু হাত ব্যৱহাৰ কৰিলে বস্তুটো মিলাবৰ কাৰণে সুবিধা হয়, সেইকাৰণে এনেদৰে এইটো এনেদৰে সৰু কৰি দিম আৰু ছাইডত এনেদৰে অলপমান পানী মিলাই দিব যাতে পুৰখিনি ওলাই নাহে। তাৰ কাৰণে আপোনালোকে এইটো বেলেগ বেলেগ শ্বেপ দিব পাৰে। এইটো দেখিছে আপোনালোকে এইটো বেলেগ বেলেগ শ্বেপ দিব পাৰে। এইটো দেখিছে মই এইটো এনেধৰণে শ্বেপ দিলোঁ, এইটো কিনাৰটো এনেদৰে দি দিব পাৰে। এইটো মই এনেদৰে শ্বেপ দিলোঁ আৰু ঠিক তেনেদৰে মই গোটেইকেইটা এয়া দেখিছে মই গোটেইকেইটা গুজিয়া এনেদৰে ভালদৰে বনাই দিওঁ। আৰু আপোনালোকৰ ওচৰৰ পৰা দেখিছে এইটো শ্বেপ বেলেগ দিছোঁ, এইটো বেলেগ, এইটো বেলেগ, এনেকৈ কৰি মই 3টা ষ্টাইলত শ্বেপ দিছোঁ। এয়া দেখিছে মোৰ তেল গৰম হৈ আছে, ইয়াত মই এনেদৰে গুজিয়াকেইটা দি দিছোঁ। এয়া আশা কৰোঁ মই বনোৱাটো আপোনালোকে এনেদৰে বনাই খাই চাব। যিহেতু সৰুতে মাহঁতে আমাক চন্দ্ৰকলা খুৱাইছিল বুলি এনেদৰে আটা বা ময়দাৰ লাডুৰ ভিতৰত অকণমান চেনি, পাৰিলে কেতিয়াবা অকণমান নাৰিকল ভৰাই এনেদৰে বনাই খুৱাইছিলে। কাক কাক খুৱাইছিলে জনাবলৈ নাপাহৰিব। আমাক কিন্তু এনেদৰে খুৱাইছিলে। যেতিয়া ডাঙৰ হ'লোঁ তেতিয়াহে গম পালোঁ। দেখিছেনে কাষৰ যিটো কাট দিছিলোঁ সেই কাটটো কিমান সুন্দৰকৈ ওলাই পৰিছে। এই ৰেচিপি ভিডিঅ'টোৰ লগতে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ যে মই এই সপ্তাহটোৰ ভিতৰতে মই তুলনী বিয়াৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। তুলনী বিয়াৰ যিসমূহ নীতি নিয়মৰ ওপৰত, যিহেতু ঠাই ভেদে নীতি নিয়মসমূহ বেলেগ হয়, তথাপিতো মইনো আমাৰ ইয়াত কেনেদৰে পালন কৰা হয় বা কেনেদৰেনো নীতি নিয়মবোৰ কৰা হয় তাকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে দেখাম বুলি ভাবিছোঁ। যদি আপোনালোকে চাবৰ কাৰণে ইচ্ছুক হয় বা ভিডিঅ'টো যদি আপোনালোকক লাগে তেনেহ'লে মোক কমেণ্ট বক্সত লাগে বুলি জনাবলৈ নাপাহৰিব। ইয়াত দেখিছে আমাৰ গুজিয়াকেইটা প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি বনাব পাৰে। মই যিহেতু ডাঙৰ ডাঙৰকৈ বনাইছোঁ সেইকাৰণে মই 6টা 7টা এইটো জোখতেই বনাইছোঁ। আপোনালোকে ইয়াতকৈ সৰুকৈও বনাব পাৰে আৰু ইয়াতকৈ ডাঙৰকৈ নবনাব, কাৰণ ভাজিবৰ কাৰণে দিগদাৰ হয়। ইয়াত দেখিছে আমাৰ ভুজিয়াকেইটা প্ৰায় সম্পূৰ্ণ হৈছেই। আপোনালোকে ভালদৰে লৰাই ভাজিব, দেয়াই নেপেলাব, কাৰণ দেয়াই পেলোৱাৰ পিছত যিহেতু বস্তু দেৰি গ'লে বস্তুৰ সোৱাদটো আঁতৰি যায়, সেইকাৰণে এনেদৰে ভালদৰে লৰাই ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজিব। এয়া দেখিছে মোৰ এই ভুজিয়াকেইটা প্ৰায় ৰেডি হৈ গ'ল। এয়া
এয়া দেখিছে মই প্ৰথম দুটা গুজিয়া উঠাই এনেদৰে এটা গামলাৰ ওপৰত মই বাটাৰ পেপাৰ ৰাখি দিছোঁ আৰু এই বাটাৰ পেপাৰখনৰ ওপৰত মই এনেদৰে গুজিয়াকেইটা দি দিছোঁ আৰু ঠিক এনেদৰে আমি বাকীকেইটা গুজিয়াও বনাই চাওক বাকীকেইটা গুজিয়াও মই এনেদৰে যিহেতু তেলটো উতলিব দিব নালাগে অলপ গৰম হ'লেই দিব লাগে নহ'লে ভিতৰলৈকে নিসিজিব পাৰে এয়া দেখিছে মই অলপ গৰম হওঁতে দিয়াৰ কাৰণে কালাৰটো এনেধৰণৰ হৈছে যদি খুব বেছি গৰম হৈ থাকে উতলি থাকে ৰিফাইনটো বা তেলটো তেতিয়াহ'লে কি হয় দিয়াৰ লগে লগে এইটো ৰঙাচুৱা পৰি পেলাই আৰম্ভ কৰে কিন্তু ভিতৰটো নিসিজে মই যেনেদৰে অতি সহজতে যিকেইটা প্ৰচেছ অৱলম্বন কৰি বা যিকেইটা প্ৰচেছ লৈ মই ভিডিঅ'টো আপোনালোকক দেখাই গৈছোঁ আপোনালোকে যদি এনেদৰে বনাই খাবৰ কাৰণে বহুত বেছি ভাল হ'ব সেইকাৰণে ভাবিলোঁ যিহেতু বনাইছোঁৱে মই আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ ইয়াত দেখিব পাৰিছে মোৰ এই গোটেইকেইটা গুজিয়া বনাই ৰেডি হৈ গ'ল আপোনালোকে হয়তো দেখি ধৰিব পাৰিছে কিমান ধুনীয়া হৈছে এয়া চাওক ছাইডৰ যিটো কাটিং দিছিলোঁ কাটিংটো ভজাৰ পিছতো ধুনীয়াকৈ ওলাই পৰিছে এয়া চাওক কিমান ধুনীয়া হৈছে এয়া যিহেতু অকণমান নাৰিকলৰ পুৰটো ওলাই পৰিছিলে এয়া চাওক এয়া দেখিছেনে ইয়াত হয়তো অকণমান পানী লগাবৰ কাৰণে থাকি গৈছিল ছাইডটো এয়া দেখিছে পুৰটো ওলাই পৰিছে কিন্তু কোনো কথা নাই বৰ ধুনীয়া হৈছে আছে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু ঘৰতে এনেধৰণে গুজিয়া বনাই খাব আৰু মই আগতেও কৈছোঁ যে গুজিয়াটো কিছুমানে জোন পিঠা চন্দ্ৰকলা এনেধৰণেও কয় আপোনালোকৰ ঠাইতনো কি নাম কয় মই মোক জনাবৰ কাৰণে নাপাহৰিব যিহেতু আমাৰ ইয়াত গুজিয়া বুলিয়ে কয় মই সেইকাৰণে গুজিয়া বুলিয়েই দিছোঁ এয়া চাওক এইটো হয়তো অকণমান কটাটো অকণমান সৰু ডাঙৰ হ'ল এয়া দেখিব পাৰিছে আপোনালোকে মই দেখুওৱা ধৰণে এখন কাটা চামুচে ভালদৰে দি চাব আৰু সুন্দৰভাৱে ইয়াত মানে ছাইডটো সুন্দৰভাৱে কাট খাই যাব এয়া মোৰ যিহেতু ৰাতিপুৱা মই চাহ খাবৰ কাৰণে বৰ লৰালৰিকৈ বনাইছোঁ আৰু ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি এইটো দেখিছে কিমান সুন্দৰ হৈছে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজতেই পায় এয়া দেখিব পাৰিছে যিহেতু মোৰ আটাৰ কালি অকণমান লাডু ৰৈ গৈছিলে তাৰে মই দুটা পুৰিও বনাই ল'লোঁ যদিও অলপ গৰমৰ ভাৱটো আহিছে আটাটো মৰাটো বেয়া হৈ যাব পাৰে সেইকাৰণে ভাবিলোঁ লগতে মই দুটা পুৰিও বনাই থওঁ এয়া দেখিলে মোৰ এইকেইটা গুজিয়া ৰেডি হৈ গ'ল লগতে এই দুখন মই পুৰিও বনাই ল'লোঁ এয়া চাওক কালাৰটো দেখিছে হয়তো খাবৰ কাৰণে কিমান সুন্দৰ হ'ব গৰম গৰম গাখীৰ চাহ বা লাল চাহৰ লগত এনেকুৱা এটা গুজিয়া খাব পালে আৰুনো কি লাগে ন ৰাতিপুৱাই ইফালে ঠাণ্ডা বতৰ কেইবাদিনৰ পৰা নেৰানেপেৰা বৰষুণ ধৰি আছে আৰু এনেকুৱা ঠাণ্ডা বতৰত এনেকুৱা কিবা এটা ঘৰতে বনোৱা খাব পালে হয়তো সকলোৰে ভাল লাগে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ইয়াত